মইতো ঘৰত নাছিলো, মোৰ মিছেছ ঘৰত আছিলে। তাৰপিছত দুজনমান ডকাইত আহি আমাৰ ঘৰৰ আ অলংকাৰ আৰু 25-30 হাজাৰ মান টকা লৈ গৈছে আৰু মিছেছক মাৰিব খুজিছিল। ঘৰত দুটা বাচ্চা আছিল সৰু সৰু। গতিকে মই আমাৰ প্ৰশাসনক অনুৰোধ কৰিলোঁ যাতে এই কালপিতকেইটাক মানে ধৰিব পাৰে আৰু কি। মোৰ লগতে 2022-ত 15 নৱেম্বৰতো মোৰ লগত ৰাস্তাত এনেকুৱা কৰিছিলে, মোৰ পৰা পইচা লুটি লৈ গৈছিলে, কিন্তু সেইকেইটা আসামী এতিয়ালৈকে ধৰা পৰা নাই। গতিকে মই প্ৰশাসনক অনুৰোধ কৰিলোঁ যাতে এই কালপিতবিলাক সোনকালে ধৰা পৰাই আৰু কি। আজি CSP-খন সন্ধিয়াত বন্ধ কৰিছোঁ। বন্ধ কৰাৰ পিছত তাৰপিছত আৰু 5-7 মিনিটমান আমাৰ ফৰ্মবিলাক মানে ৰেডি কৰিব খুজিছোঁ। ল'ৰা দিগদাৰ কৰে, সেইকাৰণে মিছিল কৰি থৈ আহিছোঁ। আমি এটা দুপৰীয়াত পাছবুক লাগিছিল, ঘৰৰ পৰা লৈ গৈছোঁ। সেই পাছবুকটো আমি আহি আলমাৰীত আগত থ'ব বিচাৰিছোঁ যে জাগাত থওঁ। তাৰপিছত থোৱা হৈছে আৰু দৰ্জাটো কি কৰা নাই, ফাইলটো সোমাব লাগে না, সোমাইছোঁ। তেতিয়া আৰু বাহিৰৰ পৰা এনেকৈ চাইছোঁ, তেওঁ দুটা মানুহ ডেগা লৈ আহিছে। তাৰপিছত মইতো আল্লাহ আকবৰ বুলি চিঞৰিছিলোঁ। তেতিয়া কৈছিলোঁ এইবোৰ নালাগে, একো নহয় ন। মই ভাবিছোঁ বেলেগৰ পৰা ধাৱা খাই ঘৰত আহিছে বাচপাৰ কাৰণে, এনেকুৱা হয়। কিন্তু লাষ্টত এনেকুৱা মনোভাৱ হোৱাৰ পিছতে আকৌ কি আছে খোলাইছোঁ, খোলা আছে তাৰপিছত ওলাই কি আছিল সেইবিলাক সাজপাৰ। কিমান টকা লৈছে? টোটাল 30,000 লগত এনেকুৱা হ'ব। আৰু কেছত আছিল, কেছততো হিচাপে হোৱা নাই। কেছটো কৈ চাবি লোৱা। তাৰপিছত আকৌ ঘৰত আহিছোঁ চাবি ল'বৰ কাৰণে, চাবিটো নলওঁতে তাত গৈ চাওঁ যে কুলকাৰটো খুলিছে। কেছত কিমান আছিলে আইডিয়া? 15-20 হাজাৰ মান আছিল, বেছি নাছিল আৰু কি ক'ম। কেইটামান বজাত এনেকুৱা ঘটনা হৈছিলে? 8টা বজাত। আৰু সোণা দানা কিবা লৈছে নেকি? সোণা দানা আছিল 15-20 হাজাৰ, এনেকুৱা তেনেকুৱা নাই। মুখটোতো দেখা নাযায়, মুখটো ওলাই আছিল, অলপ বগা চাই এনেকুৱা চাই যে মধ্যম আৰু কি।